ব্লগ হা তো লাইভ টকিঙত মানে ভইচ কৰি আছোঁ গুড মৰ্ণিং চ' ছানডে আজি ছানডে বুলি মোৰ উঠা দেৰি আৰু মই লাইফৰ ফাৰ্ষ্ট টাইম এইটো মানে মই ভ্লগ কৰি আছোঁ যোনটোত মই ডাইৰেক্ট ভিডিঅ'তে কথা কৈ আছোঁ চ' ভাল পালে জনাব আৰু যদি বেয়া পায় তেতিয়াও চাব প্লিজ মানে ইমান কষ্ট মই জেনেৰেলি নকৰোঁ মোৰ কি মন গ'ল নাজানো মই বছ কৰিছোঁ অ'কে বাই বাই ন' বাই হেল্ল' আই এম বেক এগেইন মই এটা কথা কওঁ মানুহে জীৱনত কিবা কিবি অপৰচুনিটি থাকিলে ন মানুহে মানে এনেকৈ থপিয়াই লৈ ল'ব লাগে কাৰণ চব টাইমত অপৰচুনিটি আপোনাক শৰাইৰ আগত মানুহে নিদিবহিও পাৰে আৰু তাৰ এটা লাইফ এক্সাম্পল মোৰ জীৱনত ঘটি গৈছে মই দেখাই আছোঁ এই বগৰী গছজোপা দেখিছে এইজোপাই সৰু সৰুকৈ যে এটা দুটা ক'ৰবাত লাগি আছে নাও দ্য ষ্টৰি টাইম এই বগৰী গছজোপা যেতিয়া মানে আপোনাৰ একমাহ আগত যেতিয়া লমে লাগিছিলে বুলি কয় ন তেতিয়া মই মানে তেতিয়া বগৰী গছজোপা যেতিয়া লমে লাগিছিলে তেতিয়া মই ভাবিছিলোঁ যে মই বগৰী খাব খুজিছোঁ মানে মই মানুহজনক সুধি খোৱাটো উচিত আগতে আমাৰ গাঁৱত হয় কি কাৰোবাৰ যদি ঘৰত অভাৰকৈ লাগি আছে কোনোবাই যদি বাটৰে ছিঙি লৈ গুচি যায় গাঁৱৰ মানুহখিনি একো আপত্তি নাথাকে কিন্তু মই এতিয়া এখন ছ'চাইটিত বসবাস কৰি আছোঁ য'ত মানে আপোনাৰ পুচকে লেনা বুলি কয় যে সেই বস্তুটো আছে তো মানে আমাৰ হয় কি ইয়াত নুশুধাকৈ ল'বলৈ মোৰ বেয়া লাগে কাৰণ আমাৰ ইয়াত ঘৰৰ কাষৰ মানুহবোৰে কি কৰি আছে কোন আছে সেইটোও গম পোৱা নাযায় তেনেস্থলত অচিনাকি মানুহ এঘৰৰ পৰা কেনেকৈ বস্তু ল'ম আৰু মানুহ ঘৰৰ মানে বগৰী গছজোপা অকল শিপাটোহে আছে বগৰী গছজোপা বগৰীখিনিও ৰাস্তাৰ ফালেই লাগি আছে অকল শিপাটো মানুহৰ বাউণ্ডেৰীত আছে তাৰপাছত মই ভাবিলোঁ যে মই মানুহগৰাকীক সুধি লোৱাটো উচিত হ'ব কিন্তু সেই সুধিম বুলি থাকি গ'ল কাৰণ মই আছিলোঁ ইণ্ট্ৰভাৰ্ট প্ৰাণী তাৰপৰা মই সদায় ওপৰৰ পৰা চাই থাকোঁ মই দেখোঁ মানুহখিনিয়ে ছিঙি লৈ আহে তাৰপৰা মই ভাবিছোঁ কেনেবাকৈ শেষ হৈ যাব নেকি আৰু একজেক্টলি কি হ'ল কালি দেখিছোঁ বগৰী নাই তাৰমানে শেষ হৈ গ'ল মোৰ যদি এই চিভিক চেন্সৰ অভাৰ জাগৰূকতাটো নাথাকিলেহেঁতেন নহয় তেতিয়া হয়তো ময়ো আজি বগৰী খাই থাকিব পাৰিলোঁ হয় মই এতিয়া নোৱাৰিলোঁ কেলৈ কাৰণ মোৰ চিভিক চেন্সৰ অভাৰ জাগৰূকতাটো আহি গ'ল তো মানুহে যে কয় যে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে নহয় বেছিকৈ খেপ পাতি থকা শিয়ালেও হাঁহ ধৰিব নোৱাৰে যেনেকৈ মই খেপ পাতি বগৰী ধৰিব নোৱাৰিলোঁ বেলেগ মানুহে চিভিক চেন্স নোহোৱাকৈ উঠাই লৈ গুচি গ'ল মালিকনী বা মালিকে চাগে গমো নাপায় যে সিহঁতৰ বগৰীজোপা শেষ হৈ গ'ল কাৰণ সিহঁতৰতো গুৰুত্ব দিবলৈ টাইম নাথাকে যিটো কথা মই কালি গম পাইছোঁ এইফালে চাই থাকিলে কি ওলায় এইফালে চাই থাকিলে কি ওলায় হেল্ল' এতিয়া এইকেইটাৰ পৰা খাম মানে এইটো মই এবাৰ হস্পিটেলাইজ হৈ গৈছিলোঁ একো নাখাই নবৈ মোৰ ডাইটিঙৰ চক চলিছিলে যোনটো কোনো মানে নিউট্ৰিচনিষ্টে মোক প্ৰভাইড কৰা নাছিলে তো তাৰ পৰা মই হস্পিটেলত এডমিট হৈ গৈছিলোঁ আৰু তাৰপিছত ডক্টৰে ক'লে যে তুমি এনেকৈ ড্ৰাই ফ্ৰুটছ খাব লাগিব তাৰপিছত আৰু মোক হেল্ডি খানাও খাব কৈছিলে কিন্তু মই ড্ৰাই ফ্ৰুটছটো মানে বেয়া নাপাওঁ খাই গতিকে মই সেই অপশ্যনটো বেছি পচন্দ কৰিলোঁ আৰু তাৰপৰা মই ড্ৰাই ফ্ৰুটছ খাব লাগিব এতিয়া মই ৰাতিপুৱা সময়ত হেল্ডি লাইফষ্টাইল ৱেট মানে পাৰ কৰোঁ আৰু ৰাতিপুৱাৰ পৰা যেতিয়াই গৈ আবেলি হয় মই মানে এইটো ভাবি লওঁ যে বডিটো এটা মন্দিৰ হয় আৰু এতিয়া ইভিনিঙত মন্দিৰ ক্ল'জ হৈ গ'ল তাৰপিছত মই চব অসুৰৰ কাম কৰোঁ মানে অসুৰে খোৱাদি খাওঁ That's my cute tamak. যে এটা কথা কওক মানুহে চতুৰ্দিন হেল্থৰ কাৰণে খাব লাগে মই নিমখ আৰু চাট মছলা মিক্স কৰিছোঁ এতিয়া তোমাৰ হেল্থৰ কাৰণে খাইছোঁ নে টেষ্টৰ কাৰণে খাইছোঁ গ্ৰেভিটো দিয়া দিব মই এজনী মানুহ মই দিনটোত কিমান মই দিনটোত 4-5বাৰমান বাচন ধোওঁ এগাল এজনী মানুহে ইমান কেনেকৈ খাওঁ যে মোৰ ইমান বাচন ওলায় এদিন পৃথিৱীত পানী শেষ হৈ যাব আমি চব শেষ হৈ যাম অকলে ধুবলগীয়া বাচনখিনি থাকি যাব
হাতৰ অৱস্থা এয়া। হাই। চ' এতিয়া বাই কোৱাৰ টাইম আহি গ'ল। মই প্ৰ' ভ্লগাৰ নহয়, মই জাষ্ট এটা ট্ৰাই কৰিছিলোঁ যে দিনটো কেনেকৈ যায়, কি কৰোঁ সেইটো দেখাবলৈ। আৰু মই এতিয়াও কেমেৰা এংগল ছেট কৰিব পৰা নাই, এইফালে চাম নে এইফালে চাম, মোৰ কনফিউজন হৈ আছে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি এই ভিডিঅ'টো ভাল লাগে মই তেতিয়াহে নেক্সট ভিডিঅ' বনাম, যদি মোৰ পচন্দ নহয় তেতিয়া চেনেলটো আকৌ ডেট কৰি থৈ দিম। অ'কে বাই।